নমস্কাৰ বন্ধুসকল, তালুকদাৰ পিগাৰী চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মাইকী গাহৰি এজনী গৰম হ'লে বা হিটত আহিলে আমি কেনেকৈ ছাৰ্ভিচ দিয়ালে পোৱালিৰ সংখ্যা অধিক পাব পাৰিম, আজিৰ এই ভিডিঅ'ত আপোনালোকক এই বিষয়ে কিছু কথা ক'বলৈ চেষ্টা কৰিছোঁ। হয়তো কোনোবা নতুন পালকে এই বিষয়ে নাজানিবও পাৰে, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। ভিডিঅ'টো সম্পূৰ্ণ নাচালে আপোনালোকে ভালকৈ জানিব নোৱাৰিব ছাৰ্ভিচ কেনেকৈ দিয়াব লাগে। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকে কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে, গতিকে বন্ধুসকল অনুগ্ৰহ কৰি এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিয়ক। আগলৈ আৰু গাহৰি পালন সম্পৰ্কে ভাল ভাল ভিডিঅ' আহি আছে। আৰু দেৰি নকৰি ভিডিঅ'লৈ আগবাঢ়ো বলক। বন্ধুসকল, প্ৰথমতে গাহৰিজনী পোৱালিৰ পৰা ডাঙৰ হোৱালৈকে কিমান দিন পিছত গৰম হৈ বা হিটত আহে সেই বিষয়ে জানি লোৱাটো ভাল। চাওক বন্ধুসকল, যদি আমি 2 মাহৰ মাইকী গাহৰি পোৱালি এটা কিনি সেই পোৱালিটোক যদি ভাল দানা খুৱাওঁ, ভাল দানা মানে মই ক'ব খুজিছোঁ প্ৰ'টিন, নিউট্ৰিশ্যন, কেলছিয়ামযুক্ত দানা দিওঁ, তেতিয়া গাহৰিটো 6-7 মাহ মানৰ ভিতৰত হিটত আহি যাব লাগে। আৰু যদি আমি GT দানা দিওঁ তেতিয়াহ'লে সময়টো অকণমান বেছি লাগিব পাৰে। আৰু বন্ধুসকল, গাহৰিজনী হিটত অহা বুলি আমি কেনেকৈ গম পাম? আপোনালোকে লক্ষ্য কৰিব, গাহৰিজনী হিটত আহিলে বা গৰম হ'লে দানা পানী এৰি দিব। আৰু দ্বিতীয়তে গাহৰিজনীৰ পেচাবৰ দুৱাৰটো গুলপীয়া ৰঙৰ হৈ ফুলি উঠিব আৰু পেচাবৰ দুৱাৰৰ পৰা অলপ অলপ বিজলীয়া পদাৰ্থ ওলাই থাকিব। এনেকুৱা হ'লে আপুনি বুজি ল'ব যে গাহৰিজনী হিটত আহিছে বুলি। বন্ধুসকল, গাহৰিজনীৰ প্ৰথম হিট আহিলে আপোনালোকে ছাৰ্ভিচত দিব নালাগে। প্ৰথম হিটটো এনেই যাব দিয়ক, কাৰণ প্ৰথম হিট অহা সময়ত গাহৰিজনীৰ বয়স আৰু ওজন কম হয়, যাৰ ফলত গাহৰিজনীৰ লিটাৰ চাইজ সৰু হয়, আৰু লিটাৰ চাইজ সৰু হ'লে পোৱালিৰ সংখ্যাও কম হ'ব। আৰু যিসকলৰ গাহৰিজনীয়ে পোৱালি কমকৈ দিয়ে সেইসকলৰ প্ৰথম হিটত ছাৰ্ভিচ কৰোৱাটো এটা কাৰণ হ'ব পাৰে। প্ৰথম হিট অহাৰ 21-22 দিনমান পিছত আকৌ হিটত আহি যাব গাহৰিজনী। বন্ধুসকল, চায়েন্সৰ মতে দ্বিতীয় হিটতো দিব নালাগে ছাৰ্ভিচত, কিন্তু ধৈৰ্য নোহোৱাৰ বাবে বহু গাহৰি পালকে দ্বিতীয় হিটত ছাৰ্ভিচত দি দিয়ে। বন্ধুসকল, আমি পোৱালিৰ সংখ্যা অধিক ল'বৰ বাবে ধৈৰ্য ধৰিলে ভাল। দ্বিতীয় হিটত ছাৰ্ভিচ নকৰালে গাহৰিজনী আকৌ 21-22 দিনমান পিছত হিটত আহি যাব। তৃতীয় হিট অহালৈকে গাহৰিজনীৰ বয়স আৰু ওজন উপযুক্ত হয় ছাৰ্ভিচ ল'বৰ বাবে। তেতিয়া আপুনি ভাল জাতৰ বৰ এটাৰ লগত অকণমান ডাঙৰ ৰুমত ৰাখি দিব একেলগে 48 ঘণ্টাৰ বাবে। গাহৰি এজনীৰ হিট 48 ঘণ্টালৈকে থাকে। বন্ধুসকল, আপোনালোকে এবাৰ ছাৰ্ভিচ কৰাই লগে লগে বৰজনৰ ৰুমৰ পৰা গাহৰিজনীক ওলাই নানিব, কাৰণ এবাৰত গাহৰিজনীৰ ছাৰ্ভিচ সফল নহ'বও পাৰে। সেইবাবে গাহৰিজনীক আৰু বৰজনক একেলগে এটা ৰুমতে 48 ঘণ্টাৰ বাবে ৰাখি দিব লাগে। এনেকুৱা ধৰণে কৰিলে গাহৰিজনীৰ লিটাৰ চাইজ ডাঙৰ হয় আৰু পোৱালি অধিক পৰিমাণত হোৱাৰ সম্ভাৱনা থাকে। গতিকে বন্ধুসকল, আপোনালোকে অলপ ধৈৰ্য ধৰি তৃতীয় হিট অহালৈকে অপেক্ষা কৰক। তৃতীয় হিট অহাৰ পিছতহে গাহৰিজনীক ছাৰ্ভিচত দিয়াব। তেতিয়াহ'লে আপুনি পোৱালিৰ সংখ্যা 15টালৈকে ল'বলৈ সক্ষম হ'ব পাৰে। বন্ধুসকল, এইটো মই কোৱা কথা নহয়, বিজ্ঞানে কোৱা কথা। বিজ্ঞানৰ কথাকে আপোনালোকক অকণমান সহজ ভাষাত ক'বলৈ চেষ্টা কৰিছোঁ। আৰু এটা কথা, তৃতীয় হিটত আপুনি গাহৰিজনীক ছাৰ্ভিচ কৰাই দিলে, এতিয়া গাহৰিজনী প্ৰেগনেণ্ট হৈছে নে নাই কেনেকৈ গম পাব? আপুনি লক্ষ্য কৰিব, ছাৰ্ভিচ কৰোৱা দিনটোৰ পৰা ছাৰ্ভিচ কৰোৱা ডেটটো সকলো পালকে লিখি থৈ বা মনত ৰাখে। ছাৰ্ভিচ কৰোৱা দিনৰ পৰা 21-22 দিনমান পিছত যদি গাহৰিজনী আকৌ হিটত অহা নাই তেতিয়াহ'লে আপোনাৰ গাহৰিজনী প্ৰেগনেণ্ট। আৰু যদি আকৌ হিটত আহিছে তেতিয়াহ'লে গাহৰিজনীৰ ছাৰ্ভিচ সফল হোৱা নাই। বন্ধুসকল, গাহৰিজনী প্ৰেগনেণ্ট হয় নে নহয় জনাৰ এইটোৱেই পদ্ধতি। আৰু বন্ধুসকল, গাহৰিজনীয়ে পোৱালি কম দিয়াৰ আৰু এটা কাৰণ হ'ব পাৰে গাহৰিজনীৰ চৰ্বি অধিক হৈ গ'লে। মাইকী গাহৰি এটাৰ চৰ্বি বেছি হোৱাৰ ফলত এটা দুটা পোৱালিও দিয়া দেখা যায়। সেইবাবে বন্ধুসকল, গাহৰিৰ যেতিয়া হিট অহাৰ উপযুক্ত সময় হয় তেতিয়া আপোনালোকে চৰ্বিযুক্ত দানা নিদিব আৰু দানাৰ পৰিমাণো কমাই দিব, অৰ্থাৎ গাহৰিজনীৰ দেহত ফেটছ অধিক হ'ব দিব নালাগে। বন্ধুসকল, আপোনালোকে যদি হঠাৎ গাহৰিয়ে দানা নাখালে কি কৰিব লাগে এই বিষয়ে জানিব খোজে, তেতিয়াহ'লে ওপৰৰ
আই বটনত ভিডিঅ'টো দি দিছোঁ, চাই লওক, কিছু সহায় হ'ব। আশা কৰোঁ আপোনালোকে বুজি পালে গাহৰিজনী হিটত আহিলে কেনেকৈ ছাৰ্ভিচ দিয়ালে পোৱালিৰ সংখ্যা অধিক ল'ব পাৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব। আপোনাৰ এজনৰ ছাবস্ক্ৰাইব কৰাৰ ফলত মোৰ মনত বহুত প্ৰেৰণা পাওঁ এনেকৈ ভিডিঅ' বনাই থাকিবলৈ। আজিলৈ ইমানেই বন্ধুসকল, আকৌ লগ পাম গাহৰি পালন সম্পৰ্কীয় এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।